কি ক'ব যেহেতু আজি আপোনালোকে আঞ্চলিক কমিটি এটা গঠন কৰিলে? কোচ ৰাজবংশী জনগোষ্ঠীটোৱে আজি দীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি দীৰ্ঘদিন ধৰি আন্দোলনৰ পৰা আন্দোলন কৰি আহিছে। আপোনালোকে দৃশ্যটো দেখিছে। ইতিমধ্যে বিভিন্নজন সংগ্ৰামী সতীৰ্থ আমাৰ শ্বহীদ হৈছে আৰু তাৰ পৰিণতিত কিন্তু আজি কোনো এখন চৰকাৰে, কি কংগ্ৰেছ চৰকাৰ হওক, কি বিজেপি, কি এজিপি চৰকাৰ, কোনো এখন চৰকাৰে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আৱেগ অনুভূতি, যি জনজাতিকৰণৰ সমস্যা, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ সমস্যা, এটা সমস্যাও কিন্তু আজি দেশত সমাধান কৰাৰ কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিল। গতিকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় সংগঠন আক্ৰাছু, যি মেৰুদণ্ড স্বৰূপ আক্ৰাছু সংগঠনটো আছে, এই সংগঠনটোৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক কৰি অহা যি প্ৰতাৰণা প্ৰবঞ্চনা, এই প্ৰতাৰণা প্ৰবঞ্চনাৰ কিন্তু উদ্গীৰণ ঘটিবলৈ গৈ আছে। আৰু যাৰ কাৰণে আমি আঞ্চলিক শাখা সমিতি, জিলা সমিতি, যিমান কমিটি আছে আমাৰ গাঁও অঞ্চলতো আমাৰ কমিটি হ'ব আৰু শক্তিশালীভাৱে গঠন কৰি পৰৱৰ্তী সময়ত আমি পুনৰ আন্দোলনত আমি জঁপিয়াই পৰিম। এই কথা আজি চুপাইচাৰ চুপন নদীবাৰী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা 31 জনীয়া আজি শক্তিশালী কমিটিখন গঠন কৰা হ'ল। এই কমিটিৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যদি জনজাতিকৰণৰ কাৰণে কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে, ইতিমধ্যে আপোনালোকে দেখিছে অহাকালি আমাৰ দিল্লীৰ যন্তৰ মন্তৰত আমাৰ ধৰ্ণা কাৰ্যসূচী আমাৰ কেন্দ্ৰীয় সমিতিয়ে কৰিব। বিভিন্ন জিলা সমিতিও তাত অংশগ্ৰহণ কৰিছে। বাকী 5টা জনগোষ্ঠীৰ লগত একেলগে আমাৰ আক্ৰাছুও তাত উপস্থিত হৈ জনজাতিকৰণ আৰু পৃথক জনজাতিকৰণৰ যি দাবী, এই দাবীটোক লৈ তাতে আন্দোলনত নামি পৰিছে ইতিমধ্যে।